হেল্ল' এভৰিৱান, আপোনালোক কেনে আছে? আশা ৰাখিছোঁ আপোনালোক চবে ভালে আছে। তে আজি আমি এনেকুৱা এটা জেগালৈ আহিছোঁ, কোনো প্লেন নাছিল আজি জেগাটো, হঠাৎ আহি গ'লোঁ। যিয়ে নহওক, আপোনালোকে চাই আছে আমাৰ চেনেল লাইফ ইজ এ জাৰ্নি। তো বন্ধুসকল, আপোনালোকক আৰু এটা আমাৰ অন্য ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। তো আপোনালোকে আমাৰ যিখিনি মৰম দিছে আজিলৈকে খুবেই ভাল লাগিছে। তো আগলৈ এনেকৈ আমাক মৰম দি থাকিব। তো বন্ধুসকল, আজি আমি এনেকুৱা জেগা এটা মানে যাই আছোঁ। তো নামটো নকওঁ, তাত গৈ কিনে আপোনালোকক নামটো ক'ম। খুবেই ভাল লাগিব কিজানি, আমিও জানে ফাৰ্ষ্ট টাইম যাবলৈ ওলাইছোঁ। তো আজিৰ ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰি দিওঁ। তো বন্ধুসকল, চাই থাকক আমাৰ নিউ চেনেল লাইফ ইজ এ জাৰ্নি। যদি আপোনালোকে আমাৰ চেনেলত নতুনকৈ আহিছে তেতিয়াহ'লে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব নিশ্চয় কৰিব, পাহৰি নাযাব। ঠিক আছে। Check the mic and make sure it sound right, boys. ফাইনেলি আমি আহি পালোঁ। তো আহি কেনে দেখিলোঁ পানী অলপ কমছে, কিন্তু তথাপিও বেয়া লগা নাই জেগাটো ঠাণ্ডা। তো পানীৰ আৱাজটো শুনি কিনে মজা লাগছে, গাধুং লাগিছে একদম, গাটো ধুবাই লাগিব আৰু। তো আমি ব'লক আমি ভূটান আৰু আমাৰ ভাৰত আৰু ভূটানৰ বৰ্ডাৰটো চাই লওঁ। আপোনালোককো দেখাই আছোঁ আমাৰ ভূটান আৰু ভাৰতৰ বৰ্ডাৰটো। এইখন লাল লাল পষ্টাখন দেখাই পাইছা। পষ্টাখনৰ সিপাৰে ভূটান আৰু আমি য'ত আছোঁ সেইখিনি হ'ল আমাৰ ভাৰত। কিন্তু একো কাটা চাৰ নাই দেখোন। তো ঠিক আছে, ইয়াতে এইখনে আমাৰ বৰ্ডাৰ, এখন খালি চাইন বন্ধুসকল, ইয়াতে আপোনালোকে নিশ্চয় আহিব এবাৰ। আৰু এই জেগাটোৰ নাম হ'ল দাৰাগাঁও। তো আৰু ডিটেইলছটো আমি দি দিম, কেনেকৈ আহে, কোন জেগাত হয়। তো আপোনালোকে ইয়াতে নিশ্চয় আহিব। মোৰ বন্ধু হৰেশ্বৰে চাওক অফৰোডিং কৰি আছে। এইটো লাডাখৰ ফিলিংছ লাগিছে বোলে। ঠিক আছে, পানী অলপ কম আছে বোলে। আপোনালোকে আহিব, ৰাইড কৰিব, পুৰা অফৰোডিং, একদম মজা লাগিব, ফাটাফাটি একদম। ঠিক আছে, অলপ ৰাইড কৰি দেখা আমাক এই পাত্ৰৰ ওপৰত। চব পাৰ কৰা। তো হৰেশ্বৰে ৱাটাৰ ক্ৰচিং কৰিব। পানী অলপ বেছি হৈছে, তো ৱাটাৰ ক্ৰচিঙৰ কাৰণে জোতা খুলিব। জোতা খুলি নিবা পাৰবি না নৰা? পাৰবি। তো হৰেশ্বৰে লৈ যাবই বোলে গাড়ীখন ইফালে। ঠিক আছে। অঁ বন্ধুসকল, পানী বেছি হোৱাৰ কাৰণে গাড়ীখন নিব নোৱাৰিলোঁ, মানে পাৰ কৰাব নোৱাৰিলোঁ ৱাটাৰ ক্ৰচিং কৰিব। তো এতিয়া আমি কাপোৰখিনি চেঞ্জ কৰি কিনে অলপ নামো পানীলৈ। আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো, বহুত আৰু ক'ব লগা কথা আছে আপোনালোকক ইয়াৰে বিষয়ে, সেইকাৰণে আগলৈ চাই থাকক ভিডিঅ'টো। সকল, আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি নিশ্চয় জনাব। আৰু যদি এনেকুৱা ধৰণৰ কিছুমান জেগা আছে য'ত আমি গৈ পোৱা নাই ওচৰত আমাৰ, তো নিশ্চয় জনাই দিব কমেণ্টত। আমি তাত যাই আমি ভিডিঅ' বনোৱাৰ চেষ্টা কৰিম। আৰু যদি কোনোবা আমাৰ আজি চেনেলত নতুনকৈ আহিছে এই ভিডিঅ'ত, তো নিশ্চয় আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু সকলোৱে কমেণ্ট কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। বন্ধুসকল, আমি যেতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ আপোনালোকক তেতিয়াৰ পৰা আমি কৈ আছোঁ, আমি ইয়াৰে এটা আমি আচৰিত কথা ক'ম। তো আমি যেতিয়া এই প্লেচত আহি পালোঁ, তো আহি কেনে আমি দুজনৰ বাদে আৰু বেলেগ কোনো দেখা পোৱা মানুহ নাই। মানে দুটামান ল'ৰা ছোৱালী আছে আৰু সৰু সৰু,
তো বেলেগ মানুহ কোনো নাই। তো আমি ভাবিলোঁ কি জেগাত আহিলোঁ, আমি মানে নিশ্চয় সেইটো জেগাত আহিলোঁ নে বেলেগ জেগাত গৈ পালোঁ। তাৰপিছত আমি মানে অশান্তিত আছিলোঁ আৰু তাৰপিছত ওচৰৰ মানুহ সুধিলোঁ। তো ওচৰৰ মানুহখিনিয়ে ক'ল যে ইয়াতে কাজিয়া হৈছিল তো 2 মাহমান আগত। তো কাজিয়াৰ কাৰণে মানে ইয়াতে বন্ধ হৈ গৈছে, বৰ্তমান মানে DMে বন্ধ কৰি দিছে। 2 মাহ না 1.5 মাহ হ'ল কিজান বন্ধ কৰি দিছে। তো সেইকাৰণে মানে ইয়াত কোনো নাহে আৰু। তো আমি ভুলতে আহি গ'লোঁ, আমি যিহেতু খবৰ কৰি যোৱা নাছিলোঁ। আৰু নিশ্চয় আপোনালোকে মানে কথা বুলি কৈছিলোঁ, কিন্তু এটা কথা ৰৈ গ'ল। তো বন্ধুসকল, ইয়াতে চুইচ গেট আছে 4খন। তো এখন গাঁৱৰ ফালে যায় আৰু 3খন মানে ঝৰ্ণাৰ ফালে গুচি যায়, আৰু ঝৰ্ণা বা নদী। তো এনেকুৱা হৈছে বৰ্তমান আমি যেতিয়া গ'লোঁ তাত পানীও কম হৈ আছে। পানী মানে যিটো মানে ৱাটাৰফলছৰ দৰে মানে পাক্কাত লাগি কিনে পানীটো সিঁচৰতি হৈ দেখাত সৌন্দৰ্য বঢ়ায়, সেই ছাইডত যোৱা পানীটো বন্ধ কৰি কিনে গোটেই পানীটো মানে গাঁৱৰ ফালে দিছে। তো আমি প্ৰথমতে ভাবিলোঁ খেতিৰ কাৰণে দিছে, সেয়ে ভাবিলোঁ। তাৰপিছত ওচৰৰ মানুহ এজনী বাইদেউ লগ পাইছিলোঁ, বাইদেউক সুধিলোঁ। তো বাইদেৱে ক'লে নহয়, এইটো খেতিতটো যায় বেলেগ কথা, আৰু খেতিত থাকেও ইম্পৰ্টেণ্ট তাৰে মানুহে মানে কি তাৰ যিকেইখন গাঁও আছে ওচৰত এই পানী দিয়ে চলে বোলে, খোৱা পানী ওচৰত ব্যৱহাৰ কৰে। আৰু এইটো গা চোৱাটো বেলেগ কথা, কিন্তু মেইন খোৱা পানী বোলে এইটোৱে ব্যৱস্থা। তো সেইকাৰণে খুবেই ভাল কামতে ব্যৱহাৰ কৰি আছে। এনেই আমি কথাখিনি গম পোৱাৰ পাছত আৰু চালোঁ আৰু ভালেই লাগছে জেগাখনত যাই। কিন্তু তাৰপাছত যেতিয়া বৰ্তমান বন্ধ হৈয়েতো আছে, তো আপোনালোকে ইয়াতে যাই এতিয়া লাভ নাই, আৰু গ'লেও আগত খবৰ কৰি ল'ব যে খুলিছে নে খোলা নাই। যদি খোলা নাই তো গৈতো লাভ নাই, তাত সোমাব নিদিব। SSB তাতে মানে গেটত লগ ধৰি কিনে আপোনালোকক ওলোটাই পঠাই দিব। তো আমাকো ওলোটাই পঠালে হয়, আমাক ভাবিলে নেকি ওচৰৰে মানুহ বুলি, তো আমাক আহিব দিলে। অহাৰ পিছত যেতিয়া আমি ওলটি যাওঁ তেতিয়া আমাক ধৰিলে। তো ক'লে আপোনালোকে ক'ৰ পৰা আহিছে, আৰু আমি ক'লোঁ বৰপেটাৰ পৰা আহিলোঁ, বৰপেটা সৰভোগৰ পৰা আহিছোঁ। তো ক'লে আপোনালোকে গম পোৱা নাই নেকি এইটো যে বন্ধ কৰা আছে, আপোনালোকে অকস্মাত গুচি গৈছে। তো আমি ক'লোঁ আমি হয় দাদা, আমি গম নাপাওঁ। তো আমি গম পালেতো নিশ্চয় নগ'লেই হয়, গম নাপাওঁ কাৰণে গৈছোঁ। কিবা কৈছে ঠিক আছে একো নহয় দিয়া, আৰু এতিয়া নাহিবি, বৰ্তমানলৈকে খুলি দিয়া হোৱা নাই। তাৰপিছত ক'লোঁ মোৰ ঠিক আছে দাদা। তো আপোনালোকে ইয়াতে আহিলে নিশ্চয় খবৰ কৰি আহিব। আৰু ভিডিঅ'টো আজি আমি ইমানতে সামৰিলোঁ। ইমানতে সামৰাৰ পিছত আৰু আমি ইয়াতে ওচৰতে এটা আমাৰ মন্দিৰ আছে, সেই মন্দিৰটো আমি দৰ্শন কৰিম। তো নেক্সট ভিডিঅ'টো আপোনালোকে চাবলৈ নাপাহৰিব। আমি সেই মন্দিৰটোৰ বিষয়ে আপোনালোকক জনাম। আপোনালোকেও এই জেগাত আহিলে নিশ্চয় সেই মন্দিৰটো দৰ্শন কৰিব পাৰিব। তো আজিলৈ ইমানতেই ভিডিঅ'টো শেষ কৰিলোঁ। তো আপোনালোকে আমাৰ চেনেলটো লাইভ ভিডিঅ' জাৰ্নি নিশ্চয় ছাবস্ক্ৰাইব এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব। বাই বাই।